নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এককৰ ঘৰত ৫ থকা সংখ্যাৰ বৰ্গ অথবা স্কুয়াৰ নিৰ্ণয় কৰাৰ সহজ উপায় শিকিম দেই। এতিয়া এককৰ ঘৰত ৫ থকা সংখ্যা কোনবিলাক? ১৫, ২৫, ৩৫, ৪৫ ইত্যাদি। ইয়াত মই ৪টা সংখ্যা লৈছোঁ। এতিয়া ১৫ৰ বৰ্গ নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব? ১৫ পূৰণ ১৫ কৰিব লাগিব। তেনেকৈ ২৫ৰ বৰ্গ নিৰ্ণয় কৰিবলৈ ২৫ পূৰণ ২৫ কৰিব লাগিব। ৩৫ৰ বৰ্গ নিৰ্ণয় কৰিবলৈ ৩৫ পূৰণ ৩৫, ৪৫ৰ বৰ্গ নিৰ্ণয় কৰিবলৈ ৪৫ পূৰণ ৪৫ কৰিব লাগিব। এতিয়া চোৱা, মই ইয়াত ৪টা সংখ্যা লৈছোঁ। ১৫ক যদি ১৫ৰে পূৰণ কৰিবলগীয়া হয়, আমাকতো সময় বেছি লাগিব, হয়নে? এতিয়া মই তোমালোকক এটা সৰু ট্ৰিক শিকাম, যিটোৰে তোমালোকে ৩ বা ৪ ছেকেণ্ডৰ ভিতৰতে ১৫ৰ বৰ্গ সংখ্যা উলিয়াব পাৰিবা। কেনেকৈ? এয়া চোৱা, মই ইয়াত ৪টা আস্তানি লৈছোঁ। প্ৰথমে আমি ইয়াত বৰ্গ সংখ্যাটো আহিব। প্ৰথমে আমি বৰ্গ সংখ্যাটোৰ দশকৰ যি দুটা সংখ্যা হ'ব, সেই দুটা উলিয়াই ল'ম। কেনেকৈ উলিয়াম? চোৱা, ইয়াত আছে এককৰ ঘৰত ৫ পূৰণ ৫। ৫ পূৰণ ৫ কিমান? ২৫, হয়নে? আমি চবতে যিহেতু এককৰ ঘৰত ৫ পূৰণ ৫ আছে, আমি উলিয়াই ল'ম। ইয়াতো ২৫ৰ ক্ষেত্ৰতো হ'ব ৫ পূৰণ ৫, ২৫। ৩৫ৰ ক্ষেত্ৰতো ৫ পূৰণ ৫, ২৫। ইয়াত ৪৫ৰ ক্ষেত্ৰতো যিহেতু এককৰ ঘৰত ৫ আছে, ৫ পূৰণ ৫, ২৫। এতিয়া চোৱা, ইয়াত দশকৰ ঘৰত দুইটাতে ১ আছে। আমি কি কৰিম? এটা একক ১ বঢ়াই দি ২ বুলি ধৰি ল'ম। ১ + ১ ২, হয়নে? আৰু এতিয়া এই ২ৰ লগত ১টো পূৰণ কৰিম। ২ পূৰণ ১ কিমান হ'ব? ২। তেনেকৈ সেই একেদৰে ইয়াতো ২ৰ লগত ১ যোগ কৰিলে কিমান হ'ব? ৩। সেই ৩ৰ লগত ২ পূৰণ কৰিম, কিমান হ'ব? ৬। তেনেকৈ ইয়াতো ৩ৰ লগত ১ যোগ কৰিলে কিমান হ'ব? ৪। ৪ পূৰণ ৩ কিমান হ'ব? ৪ ৩ গুণ ১২, আমি সকলোৱে জানো। তেনেকৈ ইয়াতো তুমি চোৱা, ৪ৰ লগত ১ যোগ কৰিলে কিমান হ'ব? ৫। আৰু ৫ পূৰণ ৪ কিমান হ'ব? ২০, হয়নে? এতিয়া চোৱা, ১৫ৰ যিটো বৰ্গ সংখ্যা হ'ব, সেইটো হ'ব ২২৫। ২৫ৰ বৰ্গ সংখ্যা ৬২৫। ৩৫ৰ বৰ্গ সংখ্যা আমি পালোঁ ১২২৫ বা ১২২৫। আৰু ৪৫ৰ বৰ্গ সংখ্যা আমি পালোঁ ২০২৫, হয়নে? এনেকৈ আমি বিভিন্ন এককৰ ঘৰত ৫ থকা বিভিন্ন সংখ্যাৰ বৰ্গ সংখ্যা উলিয়াব পাৰোঁ। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা। ধন্যবাদ।